মুখ্যমন্ত্ৰীবোৰ মহা চতুৰ পূৰ্বক এজন যদি মুখ্যমন্ত্ৰী হয় তাৰ কাম নহয় সমাজৰ ভাল লগা কামবিলাক তেওঁ কৰি আছে আৰু কাৰ হেমন্ত বিশ্ব শৰ্মা নাই মানে যিটো আমি কংগ্ৰেছ চৰকাৰৰ দিনত যিটো পোৱা নাই এতিয়া বৰ্তমান বিজেপি চৰকাৰৰ দিনত পাইছোঁ সেইটোৱে আৰু গতিকে সৎ মানুহৰ সৎ কাম বুদ্ধিয়ক মানুহৰ বুদ্ধিৰ কাম বিশেষকৈ গুৱাহাটী ডেভেলপমেণ্ট কাৰণে যিমানখিনি কৰিছে বেলেগ চৰকাৰ আগতে আমি পোৱা নাই চৰকাৰখন ধাৰত চলি আছে এইটো কথাটো ঠিক চবেই জানে হিমন্ত মামা নমস্কাৰ বন্ধুসকল আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মই হৃদয়ে আৰু লৈ আহিছোঁ বিশেষ অনুষ্ঠান কাৰ পক্ষত জনতা 2026ত এখন নতুন চৰকাৰ আহিব সেই চৰকাৰখন কাৰ বিচাৰে আৰু কাৰ হেমন্ত বিশ্ব শৰ্মা তেওঁৰ বাহিৰে হ'বই নোৱাৰে বেলেগ আচ্ছা কিয় কিয় কি মানে সময়ৰ লগে লগেতো বহুত পৰিৱৰ্তন বিচাৰে মানুহে লগত তেওঁৰ যুগৰ লগত তেওঁ মিলি আছে আমাৰতো এতিয়া যুগক ছাপোৰ্ট কৰিবই লাগিব যিহেতু তেওঁ যুগৰ লগত চব মানে আগবাঢ়ি গৈ আছে সেইকাৰণে আমাৰ বেচেছ এইটোৱেই মনোবাঞ্ছা আৰু তেওঁ যুগৰ আগবাঢ়ি যাওক আমাৰ ল'ৰা ছোৱালীক ইমান ধুনীয়াকৈ প্ৰতিষ্ঠিত কৰি আছে এইটোৱেই আমাৰ তেওঁৰ ওপৰত বিচাৰা আৰু কি ডেভেলপমেণ্টৰ ওপৰত কি ক'ব এই পাৰ্কখন বা গুৱাহাটী ডেভেলপমেণ্টৰ ওপৰত কি ক'ব বহুত মানে চিন্তাই কৰিব নোৱাৰি আগৰ গুৱাহাটী এতিয়া গুৱাহাটী অনাগত 2026ৰ ইলেকশ্যন আহি আছে সমাগত আমাৰ বেছি দিন নাই আৰু তো নতুন চৰকাৰ কাক বিচাৰিছে নতুন চৰকাৰ ক'ব গ'লে চোৱা মানে মোৰ বাইদেৱে চাকৰি কৰে তো বিজেপিৰ পৰা চাকৰি পাইছে তো মই বিজেপিকে ছাপোৰ্ট কৰিম বেলেগ মই নাজানো আৰু সিমানখিনি সেই নাই তো যিটো চাকৰি পাইছে কৰিছে তো সেইকাৰণে মামা চাকৰি এইবাৰ পালে মানে নাই তাইৰ হ'ল 2-3 বছৰ হৈ গ'ল চাকৰি পোৱা কিন্তু মামাকে ছাপোৰ্ট কৰিব লাগিব কাৰণ এইখন চৰকাৰে দিছে আচ্ছা সেইটোৱে তো যিহেতু 2026 সমাগত আৰু নতুন ইলেকশ্যন নতুন এখন চৰকাৰ আহিব তো গতিকে আপুনি চৰকাৰখন কাৰ হোৱাটো বিচাৰে চৰকাৰ আৰু কি যিটো চৰকাৰ আছে সেয়ে ভাল আৰু ভাল চৰকাৰ আহিলে ভাল হয় আৰু মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে মুখ্যমন্ত্ৰীটো আৰু হেমন্তটো ভাল কামেই কৰি আছে এনেই দেখা গেলি যিমান যি কৰিলেও পইচা ধাৰ কৰিলেও চৰকাৰখন ধাৰত চলি আছে এইটো কথাটো ঠিক চবেই জানে আপুনি মই চবেই জানে চৰকাৰ এখন ধাৰত চলি আছে কিন্তু সেইটো ধাৰটো কেনেকৈ আমি ক'ব সেইটো অলপ চেষ্টা কৰিব লাগে মুখ্যমন্ত্ৰী হওক বা যোনেই হওক চৰকাৰখনে সেইটো হ'লে অলপ ভাল হ'ব আৰু নহ'লে ধাৰ কৰিতো আৰু দেশ এখন নচলে গুৱাহাটীখন ডেভেলপ হৈছে বহুত ভালেই হৈছে এতিয়া আমি অকল ডেভেলপমেণ্ট বুলি ক'লে অকল কনক্ৰিটৰ ডেভেলপমেণ্ট বুলি ক'লে নহ'ব অভাৰঅল যিটো ডেভেলপমেণ্ট আছে মানুহৰ মানে গোটেইখিনি শিক্ষা দীক্ষাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত হৈ আছে আমি দেখি আছোঁ ফিজিকেলি দেখি আছোঁ কিন্তু ভিতৰত মই ভাবোঁ আৰু অলপ কৰিব বাকী আছে আমি কনক্ৰিটৰ দুনিয়াখন দেখিছোঁ ন' ডাউট বহুত ভাল কৰিছে চেলেঞ্জিং হয় খুব ধুনীয়া কৰি আছে কিন্তু এই গোটেই পদক্ষেপ এইবিলাক কাম কৰিবৰ কাৰণে এখন আমাক চৰকাৰ লাগে তো অনাগত ইলেকশ্যনো আহি আছে সমাগত তো আপুনি চৰকাৰখন পৰিৱৰ্তন বিচাৰেনে নে এইখন চৰকাৰে ভাল হোৱাটো বিচাৰে নে নতুন কাৰোবাক বিচাৰে চৰকাৰ এইখন ঠিকেই আছে মই তাকে আকৌ ৰিপিট কৰিলোঁ মই চৰকাৰ ঠিকেই আছে মই ভাবোঁ মানে অনাগত ইলেকশ্যন যিটো 2026ত যিটো আমাৰ বিধানসভা ইলেকশ্যন আহি আছে এইটো চৰকাৰে মই বিচাৰোঁ কিন্তু এইটো চৰকাৰৰ অলপ পৰিৱৰ্তনো কৰিব লাগিব মই অলপ দেখিছোঁ অলপ ইয়াতে মানে ওৱান মেন শ্ব' হ'লে নহ'ব ইয়াতে হিমন্ত বিশ্ব শৰ্মাই ভালেই কৰি আছে খুব ভাল কৰি আছে আৰু অলপ পাৱাৰটো অলপ ডিষ্ট্ৰিবিউট হ'লে বেছি ভাল পাম মই কাৰণ যেতিয়াৰ পৰা বিজেপি আহিছে বহুত বেছি মানে আগত বাঢ়িছে আমাৰ অসমখন যেনেকুৱা আগতে কংগ্ৰেছ থাকোঁতে ইমান বেছি মানে বোমা চমা এইচব হৈ আছিল এতিয়া এইচব বহুত কমিছে আৰু বহুত মানে আগফালে আগুৱাই গৈছে এয়াৰপৰ্ট হওক বা বেলেগ হেৰি হওক বহুত মানে হেৰি হৈছে ফৰৱৰ্ড হৈছে সেইকাৰণে তুমি ভোট দিব যেতিয়া পাৰা হ'বা তেতিয়া সেইটো এতিয়া বিজেপি চবে আজিকালি মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে হেমন্ত মামা আৰু বেলেগ নাই আৰু মানে মামা আহাৰ পৰা বহুত ডেভেলপ হৈছে আৰু মানে সেইটো আমি নিজে চাগে অনুভৱ কৰিছোঁ গোটেইবিলাকে সেইটোৱে আৰু তো নতুন প্ৰজন্মই কিন্তু নতুন এখন চৰকাৰ পৰিৱৰ্তন হ'ব লাগে সেই বিষয়ে কিয় মানে তেতিয়া কি বিচাৰা কি বিচাৰা মানে এতিয়া এটা কথা হ'ল আজিকালি এনেকুৱা হৈছে বহুত বস্তুৱে
এতিয়া ক'ব গ'লে ছোৱালীৰ কাৰণে কিছুমান জেগাত হেৰি নোহোৱা হৈ গৈছে। এতিয়া মাজতে মই জুবিনদাৰ কথাই কওঁ, সেই কেছটো লৈ আজিলৈকে একো কৰিব পৰা নাই, কিয় পৰা নাই? এতিয়া যোনটো চলি আছে আমাৰ হ'লেতো সাধাৰণ কথা আছিল, সেইটোতো ইমান ডাঙৰ ছিংগাৰ হয় ক'ব গ'লে আজিলৈকে একো এটা কৰিবও নোৱাৰিলে বা একো ওলাবও নোৱাৰিলে। যিবিলাক এতিয়া জেলত আছে সেইবিলাক এনেই ৰাখি থৈ দিছে, এনেকুৱা কথা হৈ গৈছে। বাট আমাকো ন্যায় লাগে জুবিনদাৰ ক্ষেত্ৰত। স্পেচিয়েলি এতিয়া যোনটো হৈছে কাষ্টক লৈ পেলাই যে কিবা বড়োবিলাকে বহুত বেছি মানে সিহঁতে মানে নিজৰ যোনটো কাষ্ট চাৰ্টিফিকেট লৈ পেলাই কম পাৰ্চেণ্টেজত আমাৰ ইয়াৰ কটন ইউনিভাৰ্চিটি ভাল ভাল ৰিট পাই আছে, বাট আমি ভাল পাৰ্চেণ্টেজ আনি পেলাইও চিট পোৱা নাই। আমি লোকেলছবিলাকে মানে ইয়াৰ পৰা দূৰত যাব লগা পৰিছে পঢ়িবৰ কাৰণে। সেইটো বহুত বেছি মানে সেইটোত মানে বেছিকৈ মানে ষ্ট্ৰিক্টলি একশ্যন ল'ব লাগে যে এইচব বন্ধ কৰিব লাগে। চবেই পঢ়ক, মাৰ্কছ আনক, তাৰপিছত এডমিশ্যন পাওক। এতিয়া মই ক্লাছ 12 পাছ কৰিম, মই যদি 80% আনো মই পটকৈ এডমিশ্যন নাপাওঁ ন, কাৰণ মই জেনেৰেল হয়। বাট যোনবোৰ লোৱাৰ কাষ্ট সিহঁতে জল্দি পাব চাৰ্টিফিকেটৰ কাৰণে, সেইটো হিচাপত আৰু। মানে ডাঙৰ প্ৰশ্ন এটা কৰিছে, ডাঙৰ মানে হেৰি এটা আৰু তুমি যে কথা এটা কৈছা খুব ভাল কথা, কিন্তু এতিয়া যিখন চৰকাৰ আহিব নতুন সেইখনে এইখিনি গোটেই কৰা সেইটো কৰিব লাগে মানে এইটো মানে জাষ্টিছ আৰু মানে চব ফালে ইকুৱেল হ'ব লাগে। ল'ৰা ছোৱালী হওক, কাষ্ট ছিষ্টেম হওক বা যিয়ে কি নহওক কিয় ইকুৱেল হ'ব লাগে আৰু ডেভেলপ হ'ব লাগে। অসমখন বহুত ডেভেলপ হৈছেও এতিয়া, যোনটো এয়াৰপৰ্টটো আমি সেইটো বিচাৰোঁ মানে। মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আপুনি আপোনাৰ বয়সত বহুত চৰকাৰ দেখিলে, বহুত ৰাজনৈতিক দল দেখিলে, বহুত কিবা কিবি দেখিলে, তো এই ক্ষেত্ৰত আপোনাৰ মতামত কি যে 2026-ত কোনখন চৰকাৰ অহাটো বিচাৰে আপুনি? নহয়, এই বিষয়ে মই মতামত নিদিওঁ, কিয় জানে, এইটো এটা ৰাজনৈতিক হেৰি, মই অৰাজনৈতিক মানুহ। তথাপিও আপোনাৰ মনেতো এটা, আপুনি অৰাজনৈতিক হ'লেও ভোটটো আপুনি দিব লাগিব। নাই, ভোটটো মই সেই সময়ত মই যিটো পাৰ্টিক হয়তো ভোট দিম মই ভাবি আছোঁ, সেইটো পাৰ্টিক ভোট দিম। গতিকে তথাপিও ধৰক নতুন চৰকাৰখনক লৈ বা নতুন কেনেকুৱা ধৰণৰ চৰকাৰ এখন বিচাৰে আপুনি? চৰকাৰ মানে যিটো মানে দুৰ্নীতি বিৰোধী চৰকাৰ, যিটো সমাজৰ উন্নয়ন কাম কৰে, সেনেকুৱা চৰকাৰ বিচাৰোঁ। বৰ্তমান চৰকাৰখনৰ বিষয়ে কি ক'ব? বৰ্তমান চৰকাৰটো ঠিকেই কাম কৰি আছে, ভালেই কাম কৰি আছে। কাৰণ এনেই পইচা ধাৰ লৈছে যদিও বস্তুবিলাক মানে বহুত গুৱাহাটীৰ বহুত উন্নয়ন সাধিছে। আৰু সেইদৰে ধৰকচোন ব্ৰহ্মপুত্ৰতে ইমানখিনি দলং হয়তো নহ'লে, কিন্তু এই চৰকাৰে ধাৰ চাৰ লৈ হ'লেও কৰি আছে। আজি হয়তো কলিকতাৰ লগত সমানে ষ্টেণ্ডাৰ্ড মিলাব বিচাৰি আছে, সেনেকুৱা। সেইফালৰ পৰা বেয়া পাব লগা নাই। বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীক আপোনাৰ বিষয়ে কি ক'ব আপুনি? নাই, মুখ্যমন্ত্ৰীবোৰ মহা চতুৰ, তেওঁ মানে সাংঘাতিক ধৰণৰ বুদ্ধিয়ক মানুহ। সেইকাৰণে ৰাজনীতিত থাকি গোটেই সৰুৰ পৰাই ৰাজনীতিত থাকি ৰাজনীতিৰ উন্নতিত আগবাঢ়ি আছে। গতিকে বুদ্ধিয়ক মানুহ, আৰু এনেকুৱা বুদ্ধিয়ক মানুহৰ দ্বাৰা কাম হয়। কাৰণ বুৰ্বক এজন যদি হেৰি হয়, মুখ্যমন্ত্ৰী হয়, তাৰ কাম নহয়। কিন্তু সৎ মানুহ হ'ব লাগে। যেনে এজন আছিল শৰৎ সিংহ, তেওঁ সৎ মানুহ আছিল। তেওঁ হয়তো কিছুমান কাম কৰিছিল, যেনে ৰাজধানীখনত তথাৎ শ্বিলঙৰ পৰা লৈ আহি হয়তো ৰাজধানীখন বনালে। বাকীবিলাকে হয়তো সাহসে কৰা নাছিল, সেনেকুৱা ধৰণৰ। গতিকে সৎ মানুহৰ সৎ কাম, বুদ্ধিয়ক মানুহৰ বুদ্ধিৰ কাম, এনেকুৱা ধৰণৰ। গতিকে বেলেগ বেলেগ ধৰণৰ প্ৰত্যেক মানুহৰে বেলেগ বেলেগ ধৰণৰ চিন্তাধাৰা থাকে, আৰু সেইমতে আগবাঢ়ি গৈ থাকে। মানে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীক আপুনি বুদ্ধিয়ক আৰু চতুৰ মুখ্যমন্ত্ৰী? বুদ্ধিয়ক আৰু চতুৰ, মই কৈছোঁ নহয়। তেওঁ সেইকাৰণে কামবিলাক কৰি গৈ আছে। ধাৰৰ কাৰণে ভয় কৰা নাই। বিৰোধী ধাৰকৈ চিঞৰি আছে, কিন্তু ধাৰৰ কাৰণে ভয় কৰা নাই। মানে সমাজৰ ভাল লগা কামবিলাক তেওঁ কৰি আছে। এই যিবিলাক ধৰকচোন এতিয়া DC অফিচ উঠাই নিলে, সেইবিলাকৰ দ্বাৰা অন্য এইবিলাক মইতো বেলেগ কাম হ'ব। এতিয়া মানুহে কৈছে হাইকোৰ্টো উঠাই নিবৰ কাৰণে বহুতে হাল্লা কৰি আছে। হয়তো হাইকোৰ্টৰ এসময়ত যদি ভাল জেগাত প্ৰতিষ্ঠা কৰে তেতিয়া ভাল হ'ব। গতিকে তেনেকুৱা ধৰণৰ তেওঁৰ কামবিলাক বেয়া পাব লগা নাই মোৰ মতে। না, ছাৰেতো বহুত ডেভেলপমেণ্ট কৰিছে। এইটো এটা ধুনীয়া প্লেচ বনাইছে ঘূৰিবৰ কাৰণে, ফুৰিবৰ কাৰণে, ভাল লাগিছে। এতিয়া 2026-ত এখন নতুন চৰকাৰ আহিব, সেই চৰকাৰখন কাৰ হোৱাটো বিচাৰে? আমাৰ ছাৰে বিচাৰোঁ আমি। ছাৰ মানে? হেমন্ত ছাৰক। আচ্ছা, মানে তেখেতে বহুত উন্নতি কৰিছে না আমাৰ গুৱাহাটীত। কিন্তু সময়ৰ লগে লগে পৰিৱৰ্তনো বিচাৰে মানুহে। আপুনি যে একেখন চৰকাৰ কিয় বিচাৰে? আমাৰ ভালেই লাগিছে সেইকাৰণে।
মই এতিয়া চৰকাৰখনৰ ডেভেলপমেণ্টটো বহুতেই ভাল দেখিছোঁ। এইটো মানে আগৰ কোনো চৰকাৰে মই তেনেকৈ পোৱা নাই। এইটো চৰকাৰ যিমানখিনি কৰিছে, বিশেষকৈ গুৱাহাটী ডেভেলপমেণ্ট কাৰণে যিমানখিনি কৰিছে, বেলেগ চৰকাৰ আগতে আমি পোৱা নাই। এইটো চৰকাৰখিনি কৰিছে, আপোনাৰ মতে এইখন চৰকাৰে কৰিছে যথেষ্টখিনি কাম কৰিছে বুলি ক'ব লাগিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে আপুনি কি ক'ব? তেখেতে এতিয়ালৈকেতো তেখেতে অসমৰ মুখ্যমন্ত্ৰী বুলি নহয়, তেখেতে গোটেই ভাৰতৰ মুখ্যমন্ত্ৰীবিলাকৰ ভিতৰত শ্ৰেষ্ঠ বুলি প্ৰমাণিতও হৈছে বা হৈছেও। গতিকে ব্যক্তিগতভাৱে নহয়, কিন্তু এনে সামাজিক হিচাপে যথেষ্টখিনি কাম কৰিছে, ভালেই, বেয়া নহয়। বিজেপি কিয় বিচাৰে? কাৰণ তেওঁলোকে কিছুমান ভাল কাম কৰিছে, সেইকাৰণে যেনেকৈ চাকৰি দি আছে বৰ্তমান পাৰ্ক খুলিছে আৰু বহুত কৰিছে, সেইকাৰণে। আৰু মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈক কিয় নিবিচাৰে? নাই মানে যিটো আমি কংগ্ৰেছ চৰকাৰৰ দিনত যিটো পোৱা নাই, এতিয়া বৰ্তমান বিজেপি চৰকাৰৰ দিনত পাইছোঁ, সেইটোৱে আৰু ক'বলগীয়া। আজিকালি ক'ব গ'লে কংগ্ৰেছ চৰকাৰে একোৱে দিয়া নাই। আমি 15 বছৰেদি ভোট দিছোঁ। কিন্তু তেওঁলোকেতো কৈ আছে বস্তুৰ দাম বাঢ়িছে বুলি। সেইটো নাজানো। এতিয়া তেওঁলোকৰ যেতিয়া অসমৰ তৰুণ গগৈ যেতিয়া আছিলে, তেতিয়াতো আমি 15 বছৰ ভোট দিছোঁ। তেতিয়া একো সফলতা নাপালোঁ। আমি 15 বছৰ ভোট দি কি পালোঁ আজিলৈকে? চৰকাৰবিলাক একো পোৱা নাই। ইয়াৰ আকৌ সেইখন চৰকাৰকে ভোট দিমনো কিয়? তেতিয়া যিখন চৰকাৰে যি দিব বিচাৰিছে তাকে দিম ভোট। তোমালোকে অহা বছৰত মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰা? মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাকে বিচাৰোঁ। কিয় বিচাৰে? কাৰণ হিমন্ত বিশ্ব শৰ্মাই চবকে ইমান সহায় কৰিছে, চবকে মানে আঁচনি দিছে, চবকে সহায় কৰিছে ন, সেইকাৰণে দিম বুলি ভাবিছোঁ আৰু মানে নতুন প্ৰজন্মত। তোমালোকৰ বাৰু বয়স হোৱা নাই, তথাপিও তোমালোকে বিচাৰা যে হিমন্ত বিশ্ব শৰ্মাই দিম বুলি ভাবিছোঁ। ডেভেলপমেণ্টটো চৰকাৰে যথেষ্ট ধুনীয়া ডেভেলপ কৰিছে। মানুহবোৰে ধৰি লওক সদায় নতুন নতুন এটা সৃষ্টি দেখিব পাইছে, মানে নতুন এটা বস্তু পাইছে। সেইটো ধৰি লওক আপোনাৰ পাৰ্কেই হওক বা আমাৰ ব্ৰিজৰ ক্ষেত্ৰতে হওক, গুৱাহাটী যথেষ্ট ডেভেলপ হৈছে, ক'ব পাৰি তেনেকৈ। যিহেতু চৰকাৰৰ কথা ওলাইছে, অনাগত নিৰ্বাচনো সমাগত, আমাৰ নিৰ্বাচন আহিছে 2026-ৰ, তো আপুনি কোনখন চৰকাৰ হোৱাটো বিচাৰে? চৰকাৰ বুলি ক'বলৈ গ'লে তেতিয়া বিজেপিয়েতো সুন্দৰ কাম কৰি আছে দেখাত, ডেভেলপমেণ্টৰ কাম হওক বা অন্য যিবিলাক হয় মানে স্কিমৰ ক্ষেত্ৰতে হওক, মানুহবোৰে যথেষ্ট ভাল পাইছে। সেইমতে চাগে মোৰ অনুভৱটো চাগে বিজেপিয়ে আহিব লাগে চাগে নেক্সট। যিটো ডেভেলপ কৰিব এইটো থাকিব, এইটোতে ভোট দি থাকোঁ। ডেভেলপৰ ওপৰত আমি ভোট দিওঁ। এইটো গুৱাহাটীৰ কাৰণে বহুত ভাল হৈছে, এইটো চৰকাৰে বহুত কাম কৰিছে। কিন্তু এনেই ধৰক আপুনি মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? মুখ্যমন্ত্ৰী হিচাপতো ডেভেলপ কৰিলে হিমন্ত বিশ্ব শৰ্মা ঠিকেই আছে, অসুবিধা নাই, বেলেগ আৰু একো কম নাই। মোৰ সৈতে কেইগৰাকীমান বাইদেউ আছে, তেখেতসকলক সুধিম। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? মই উজান বজাৰৰে। উজান বজাৰৰে। তো এতিয়া মোৰ প্ৰশ্নটো হৈছে, গুৱাহাটীখন বহুত ডেভেলপ হৈছে আগতকৈ, বা এই পাৰ্কখনক লৈ আপুনি কি ক'ব? মানে পাৰ্কখনক লৈ এটাই গোটেই ল'ৰা ছোৱালীখিনি এক্টিভিটি কৰিবলৈ, এটা টাইম পাছ কৰিবলৈ বা অলপমান মুকলিমূৰীয়াকৈ সিহঁতে খেলা ধূলা কৰিবৰ কাৰণে বহুত এটা সুবিধা হৈছে। আৰু আমাৰ কংক্ৰিটৰ মহানগৰী, গতিকে ইয়াতে আমি যাবলৈ ক'তোৱে জেগা নাই। যোনফালে যাওঁ সেইফালে গাড়ী মটৰ, মানে খোজকাঢ়ি যোৱাৰো আপুনি ছেফটি নহয়, মানে ভয়কৈ যাব লাগে। কিন্তু পাৰ্কখন হোৱাৰ পৰা মানে চবেই এটা মুকলিমূৰীয়াকৈ এটা আনন্দ উপভোগ কৰিব পাৰিছে। সেইটোৱে মানে বহুত লাভ হৈছে। আৰু সৰু ল'ৰা ছোৱালীখিনিৰে হওক বা গাৰ্জেনখিনিৰে হওক, বন্ধৰ দিনটোত টাইম এটা কটাব পাৰিছে, সেইখিনিয়ে। আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, যিহেতু ইলেকশ্যনো আহি আছে আগত, তো এতিয়া আপোনালোকে যে চৰকাৰখন কাৰ হোৱা বিচাৰে? মানে অনাগত চৰকাৰ যিখন আহিবলগীয়া, যে আপুনি ধৰক মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? ডাইৰেক্ট প্ৰশ্ন। সেইটো অলপ টান প্ৰশ্ন, কিন্তু যিখন চৰকাৰ বৰ্তমান আছে বহুত ভাল কাম কৰি আছে, সেইখন চৰকাৰৰ কাৰণে এনেকুৱা এটা আমি অনুষ্ঠান মানে পাবলৈ সুবিধা পাইছোঁ। গতিকে যোনখন চৰকাৰে কাম কৰি আমাৰ জনসাধাৰণৰ কাৰণে সুবিধা হৈছে বা জনসাধাৰণৰ কাৰণে উন্নতি হৈছে, সেইখন চৰকাৰে আমাক লাগে। মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক আপুনি কেনেকুৱা ভাল পাওঁ? বহুত ভাল পাওঁ। নাই, তেখেতৰ যিখিনি মানে
অসমৰ কাৰণে যিখিনি কৰিছে বা আগন্তুক দিনত যিখিনি পৰিকল্পনা লৈছে সেইখিনি মানে হয়তো বেলেগ চৰকাৰে ল'ব পাৰিব বুলি, ইমান গধুৰ দায়িত্ব ল'ব পাৰিব বুলি মই ইমান আশাবাদী নহয়, কিন্তু হেমন্ত ছাৰে পাৰিব। গতিকে আপোনালোকে দেখিলে যে কাৰ পক্ষত জনতাত এই অনুষ্ঠানত বিভিন্ন লোকে ভিন্ন ধৰণৰ মতামত প্ৰকাশ কৰিলে। গতিকে আজি অনুষ্ঠানৰ পৰা মই হৃদয়ে বিদায় লৈছোঁ। পৰৱৰ্তী এপিছডত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। জয় আই অসম। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।